চাহিদাৰ স্থিতিস্থাপকতা বা ইলাষ্টিচিটি অফ ডিমাণ্ড। যিদৰে চাহিদাৰ বৃদ্ধিয়ে বস্তুৰ দাম আৰু চাহিদাৰ সম্পৰ্ক দেখুৱায়, সেইদৰে চাহিদাৰ স্থিতিস্থাপকতায়ো বস্তুৰ দাম আৰু চাহিদাৰ সম্পৰ্ক দেখুৱায়। কিন্তু চাহিদাৰ স্থিতিস্থাপকতাই বস্তু এটাৰ দামৰ পৰিৱৰ্তন হ'লে চাহিদাৰ কিমান বেছি পৰিৱৰ্তন হ'ব বা কিমান কম পৰিৱৰ্তন হ'ব তাক দেখুৱায়। অৰ্থাৎ বস্তু এটাৰ চাহিদাৰ বৃদ্ধিতকৈ চাহিদাৰ স্থিতিস্থাপকতাৰ বিষয়টোৱে দাম আৰু চাহিদাৰ সম্পৰ্কক বেছি গভীৰভাৱে দেখুৱায়। এতিয়া এই চাহিদাৰ স্থিতিস্থাপকতা কিছুমান বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথমতে চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে বস্তুটোৰ প্ৰকৃতিৰ ওপৰত, নেচাৰ অফ দ্য কমোডিটি। যদি বস্তুটো অত্যাৱশ্যকীয় বস্তু হয় তেনে ক্ষেত্ৰত বস্তুটোৰ যদি দাম বাঢ়ে তেতিয়া কিন্তু চাহিদাৰ বিশেষ পৰিৱৰ্তন নহয়, অৰ্থাৎ চাহিদা অস্থিতিস্থাপক হয়। উদাহৰণস্বৰূপে দৰৱৰ কথা ক'ব পাৰি। আমি দৰৱৰ যিমানে দাম বাঢ়ক কিন্তু আমি দৰৱটো নোখোৱাকৈ থাকিব বা ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰোঁ। সেইকাৰণে এনেকুৱা দ্ৰব্যৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক হয়। আৰু আনহাতে যদি আমাৰ লাভ বিলাসৰ সামগ্ৰী বা চৌখিনতাৰ কাৰণে আমি কিছুমান বস্তু ব্যৱহাৰ কৰোঁ, সেই বস্তুবোৰৰ ক্ষেত্ৰত কিন্তু চাহিদাৰ স্থিতিস্থাপক হয়। কাৰণ কিয়, এনেকুৱা বস্তুৰ যেতিয়া দাম বাঢ়িব মানুহে সেইটো সময়ত সেই বস্তুটো নিকিনাকৈও থাকিব পাৰিব। দ্বিতীয়তে বিকল্প সামগ্ৰী। বস্তু এটাৰ চাহিদাৰ স্থিতিস্থাপকতা সেই বস্তুটোৰ লগত জড়িত তাৰ বিকল্প সামগ্ৰী, অৰ্থাৎ এনে কিছুমান সামগ্ৰী যিবোৰ সেই বস্তুটোৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পৰা যায়, তেনেকুৱা সামগ্ৰীৰ দামৰ ওপৰত নিৰ্ভৰ কৰে। এনেকুৱা বিকল্প সামগ্ৰী যিবোৰ বস্তুৰ বিকল্প আছে, তাৰমানে উদাহৰণস্বৰূপে যদি আমি চাহৰ সলনি কফি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে এনেকুৱা চাহৰ অলপ দামৰ পৰিৱৰ্তন হ'লেই কফিৰ প্ৰতি তাৰ চাহিদা সলনি হৈ যাব মানুহৰ। তাৰমানে এনেকুৱা যিবোৰ দ্ৰব্যৰ বিকল্প সামগ্ৰী আছে বা ছাবষ্টিটিউট প্ৰডাক্ট আছে সেইবোৰৰ স্থিতিস্থাপকতা অধিক। পৰিপূৰক সামগ্ৰী, কমপ্লিমেণ্টাৰী প্ৰডাক্ট, তাৰমানে এনেকুৱা কিছুমান বস্তু আছে যিবোৰৰ প্ৰতি আমি একেলগে চাহিদাৰ সৃষ্টি কৰোঁ, যিবোৰৰ মাত্ৰ এটাক লৈ আমি কোনো এটা কাম সম্পূৰ্ণ কৰিব নোৱাৰোঁ। যিদৰে আমি কোনো এটা ড্ৰয়িং কৰিবলৈ বা পেইণ্টিং কৰিবৰ হ'লে আমি পেঞ্চিল, কালাৰ, ইৰেজাৰ এই গোটেইখিনি বস্তু গোটাই ল'ব লাগে। এনেকুৱা ধৰণৰ বস্তু যিবোৰ একেলগে ব্যৱহৃত হয় সেইবোৰৰ চাহিদা অস্থিতিস্থাপক। এইবোৰৰ এটাৰ দামৰ পৰিৱৰ্তন হ'লে আনবোৰৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰে। সামগ্ৰীটোৰ ব্যৱহাৰ, ইউজ অফ দ্য কমোডিটি, সামগ্ৰীটোৰ ব্যৱহাৰৰ ওপৰতো চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে। যদি সামগ্ৰীটো এনেকুৱা ধৰণৰ সামগ্ৰী হয় যিটোৰ বহুত কামত ব্যৱহাৰ কৰিব পাৰি একেটা সামগ্ৰীয়ে, তেতিয়াও কিন্তু এনেকুৱা সামগ্ৰীৰ চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়। তাৰমানে এটা ক্ষেত্ৰতে তাক ব্যৱহাৰ নকৰি যদি আমি বেলেগ বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে কোনোবা এটা ক্ষেত্ৰত ইয়াৰ চাহিদাৰ দাম বাঢ়িলে আমি তাক বেলেগ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ, মানে ব্যৱহাৰটো বঢ়াই দিব পাৰোঁ। সেইকাৰণে এনেকুৱা দ্ৰব্য চাহিদা স্থিতিস্থাপকতা অধিক হয়। তাৰপিছত আৰু এটা বিষয়ৰ ওপৰত চাহিদাৰ স্থিতিস্থাপকতা নিৰ্ভৰ কৰে, সেই বিশেষ দ্ৰব্যটোত উপভোক্তাজনে কিমান তেওঁৰ আয়ৰ কিমান অংশ খৰচ কৰিছে, এমাউণ্ট অফ ইনকাম স্পেণ্ট অন ডেট পাৰ্টিকুলাৰ প্ৰডাক্ট। তাৰমানে কিছুমান এনেকুৱা বস্তু আছে যিবোৰ আমাৰ অত্যাৱশ্যকীয় বস্তু আৰু কিন্তু যিবোৰত বহুত সামান্য খৰচ হয়। যেনে ধৰি লওক আমি ঘৰত ব্যৱহাৰ কৰা নিমখ নহ'লেই নহয়, কিন্তু নিমখত আমাৰ খৰচ হোৱা আয়ৰ পৰিমাণ বহুত কম। এনেকুৱা দ্ৰব্যৰ কিন্তু স্থিতিস্থাপকতা বহুত কম হয়। তাৰ উপৰিও এনেকুৱা কিছুমান বস্তু আছে স্থিতিস্থাপকতা চাহিদাৰ নিৰ্ভৰ কৰা আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে যদি বস্তুটো মানুহজনৰ অভ্যাস বা নিচাগত বস্তু হয়, তাৰমানে তেওঁৰ সেইটো ৰুচি বা পেচা, তেওঁ সেইটো এৰিব নোৱাৰে। মাদক দ্ৰব্য বা ধূমপান কৰাৰ ক্ষেত্ৰত ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে এনেকুৱা দ্ৰব্যবোৰৰ চাহিদা সম্পূৰ্ণৰূপে অস্থিতিস্থাপক হয়, কাৰণ এইবোৰ দ্ৰব্যৰ চাহিদা বস্তুটোৰ দাম বঢ়া বা কমাৰ লগত নিৰ্ভৰ নকৰে।